তেতিয়া সপ্তম বায়ে ক্লাছ কৰিছোঁ আছিলে তাই ইয়াতে মই এডুকেশ্যন ইকনমিক্স এনেকৈ ছাবজেক্টবোৰ পাইছোঁ। তাই কৈছে বোলে হিষ্ট্ৰী ল'বি, তাত তাৰ বাইদেউ এজনী এগৰাকী আছে ৰজন্দা বাইদেউ, বহুত ভালকৈ পঢ়ায়। তাই পাছ কোৰ্চ নাছিলে হিষ্ট্ৰী, তাই মানে বাইদেউৰ কথা কৈছিল আৰু এনেকৈ ভাল বেয়া ভাবিছোঁ। মই হিষ্ট্ৰী কথা মই হিষ্ট্ৰী কথা একো নাজানো, মই কি কৰিম তাই কৈছে ৰবি নহ'ল মই নলওঁ বুলি ক'লে, খঙতে ক'লে তোৰ মোৰটো ভাঙি গ'ল। তেতিয়া বায়ে ভয়ত লৈছিল এডমিশ্যন হ'বলৈ আহিলোঁ। তেতিয়া দেখিলোঁ যে অজন্তা বাইদেউগৰাকী এইগৰাকী। তেতিয়া হয়তো বাইদেউলৈ কি নাজানো কিবা এটা শ্ৰদ্ধা আহিলে, কিবা এটা ভক্তি আহিলে, বাইদেউ হাঁহিটো দেখি মুখটো দেখি। যেতিয়া মই বাইদেউ ভয়ত লৈছিলোঁ হিষ্ট্ৰীটো, কিন্তু বাইদেউ দেখা পাছতহে মানে হিষ্ট্ৰীৰ প্ৰতি কিবা এটা ভাল কিবা এটা সন্মান আহিলে। তেতিয়া হয়তো অনুভৱ কৰিছিলোঁ প্ৰেৰণা, উৎসাহ, এই শব্দ দুটাৰ অৰ্থ কি নাজানিছিলোঁ। হয়তো এটাই হ'ব লাগিব তেতিয়া, প্ৰেৰণা আৰু উৎসাহ এই শব্দ দুটাৰ অৰ্থ বাইদেউ। আমি কলেজৰ বেছিভাগ সময়তো গেৰেজতে পঢ়ি থাকোঁ। যেতিয়া বাইদেউ ক্লাছ কৰোঁ বুলি কওঁ তেতিয়া গুচি আহোঁ, কি বুজি পাওঁ নাজানো, কিন্তু বাইদেউৰ হাঁহিটো, বাইদেউৰ মুখখন কিবা এটা বিচাৰি পাওঁ। আৰু বাইদেউৰ হাঁহিটো অবিহনে মুখখন সদায় উকা উকা লাগি থাকে। বাইদেউ হাঁহিটো সদায় জিলিকি থাকক, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। আমাৰ হৃদয়ত বাইদেউ সদায় অজন্তা বাইদেউগৰাকী হৈ জিলিকি থাকিব। আৰু এই সময়ছোৱা চাগে বাইদেউ এতিয়া যোৱা মানুহ নহয়, বহুত সোনকালে যাব লাগিব চাগে। মইতো পাইছিলে কি বুজি পাইছোঁ নাজানো, মুঠতে এটাই ক'ব লাগে যে বাইদেউগৰাকী খুব ভাল। এই অসমৰ সমস্যাক ৰচিত এটি গীত জয়ন্ত হাজৰিকাদেৱৰ, এটি গীত নহয় গীতৰ কবি বাইদেউ ইয়াতো নহয় দুৱাৰ সময় বৰষাত কিয়নো গলি গল মধুক্ষণ গল বিফল গল মধুক্ষণ গল বিফল আহিবনে কৰবিৰে উবৰি কোবাই মন গগনা বজাই ইয়াতো নহয় যোৱা